हेलो एवरीवन आजिर भिडिओ स्वागतम जानाइछु। आजिर केइबाटाও गुरुत्वपूर्ण खबर जे राज्यर ओरां राष्ट्रीय उद्यानक লৈ কংগ্ৰেছৰ प्रतिक्रिया। কংগ্ৰেছ নেতা ৰিপুণ বৰাই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে পত্ৰ। এই পত্ৰত উল্লেখ কৰা হৈছে যে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম যাতে সলনি কৰা নহয় সেই ক্ষেত্ৰত পুনৰ পৰ্যালোচনা কৰা। উল্লেখ্য যে ৰাজ্যিক কেবিনেটত ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নামৰ পৰা রাজীৱ গান্ধীৰ নাম প্ৰত্যাহাৰ কৰা হৈছে আৰু এইটো বিষয় কংগ্ৰেছে মানি লোৱা নাই। আন এক খবৰ, বিশ্বনাথ জিলা আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা। এখন ট্ৰাকত অবৈধভাৱে গহপুৰৰ দিশৰ পৰা তেজপুৰ অভিমুখে অবৈধ অৰুণাচলী সুৰাখিনি লৈ গৈ থকা অৱস্থাত বিশ্বনাথ জিলা আবকাৰী বিভাগৰ অভিযানকাৰী দল এটাই বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে সুৰাভৰ্তি ট্ৰাকখন। পৰৱৰ্তী খবৰ হৈছে অখিল গগৈৰ অংক হৈ আছে জংক পংক। অসমৰ বিৰোধী ৰাজনীতিৰ এটি অভিকেন্দ্ৰ হৈ পৰিছে নতুন দিল্লী। AIDFৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পাছত কংগ্ৰেছে নতুন সংগীৰূপে কাক ল'ব সেয়া এতিয়া চৰ্চাৰ নতুন বিষয় হৈছে। AIDF থাকিলে কংগ্ৰেছৰ সৈতে মিত্ৰতা সম্ভৱ নহয় বুলি ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে মন্তব্য কৰিলেও কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ সমীকৰণ এতিয়াও মিলি অহা নাই। কংগ্ৰেছৰ একাংশ নেতাই অখিল গগৈৰ সন্দৰ্ভত কৰা মন্তব্য আৰু অখিল গগৈয়ে কংগ্ৰেছক লৈ কৰা প্ৰতিক্ৰিয়াৰ বাবেই উপনিৰ্বাচনৰ পূৰ্বে দুই দলৰ মাজৰ মিত্ৰতা পৰিৱেশ বিনষ্ট হোৱা বুলি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই আক্ষেপ ব্যক্ত কৰিছে। নতুন দিল্লীত ৰাহুল গান্ধীক অখিল গগৈয়ে সাক্ষাৎ কৰাৰ পাছত দলটোৰ আন জ্যেষ্ঠ নেতাসকলৰ সৈতে মিত্ৰতাৰ প্ৰসংগত অখিল গগৈয়ে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে বুলি খবৰ আহিছে। আন এক ডাঙৰ খবৰ, ভাৰতত আকৌ বাঢ়িছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বিগত 24 ঘণ্টাত দেশত 45,000ৰো অধিক ব্যক্তিৰ দেহত ধৰা পৰিছে কৰোনাৰ সংক্ৰমণ। 45,352 গৰাকী লোকৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰাৰ লগতে 366 গৰাকী ৰোগী মৃত্যু হৈছে বিগত 24 ঘণ্টাত। উল্লেখ্য যে ভাৰতত বৰ্তমান আৰোগ্যৰ হাৰ 97.45%। এতিয়ালৈকে দেশত 4,40,000 লোকে প্ৰাণ হেৰুৱাইছে কৰোনাত আৰু ইফালে 60 কোটিৰো অধিক লোকক প্ৰদান কৰা হৈছে ভেকচিন। ৰাজ্যৰ আন এক ডাঙৰ খবৰ, অহা 2 দিনৰ ভিতৰত সকলো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ল'ব লাগিব ভেকচিন। সোমবাৰে প্ৰতিটো চৰকাৰী কাৰ্যালয়ৰ সন্মুখত উই আৰ অল ভেকচিনেট বেনাৰ আঁৰিবলৈ নিৰ্দেশ চৰকাৰৰ। এনে নিৰ্দেশনা মহাবিদ্যালয় বিদ্যালয়সমূহলৈ স্বাস্থ্যমন্ত্ৰীয়ে জাৰি কৰিছে এই নিৰ্দেশনা। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযানৰ সৰ্ববৃহৎ সফলতা। যোৰাবাটত 16 কোটি টকাৰ মূল্য হেৰইন জব্দ কৰে অসম আৰক্ষীয়ে। ইফালে অসমৰ ৰাইজে বানত ককবকাই থকা সময়তে বানত ডুবিছে সুদূৰ আমেৰিকাৰ নিউয়ৰ্ক চহৰ। আন এক খবৰ, বলিউড অভিনেত্ৰী ৰাকুলপ্ৰীত সিং এতিয়া বিপদত। ড্ৰাগছ সম্পৰ্কীয় এটা গোচৰত সোধা-পোছা কৰা হ'ব অভিনেত্ৰীগৰাকীক। হায়দৰাবাদৰ ইডিৰ অফিচত সোধা-পোছা কৰা হ'ব অভিনেত্ৰীগৰাকীক। ইয়াৰ পূৰ্বেও কেইবাবাৰো ইডিৰ অফিচত দেখা গৈছিল অভিনেত্ৰীগৰাকীক। ইফালে কামৰূপ জিলাৰ এক নিৰুদ্দেশৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বক আৰক্ষী থানাৰ অন্তৰ্গত তুৰুকপাৰাৰ আব্দুল খালেকৰ 16 বছৰীয়া কন্যা সন্তান সুহানা বেগম বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে। আৰু ইফালে মাথো 7 বছৰ বয়সতেই কম্পিউটাৰ শিক্ষাৰ ক্ষেত্ৰত বিশ্ব অভিলেখ স্থাপন কৰিবলৈ সক্ষম হোৱা শিৱসাগৰৰ ফাৰহিন আহমেদে এইবাৰ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে মাধ্যমসমূহৰ ভিতৰত অন্যতম লিংকএডিন। ইণ্ডিয়া বুক ৰেকৰ্ডছৰ নিৰীক্ষণত শিৱসাগৰৰ এই ছাত্ৰীগৰাকীয়ে লিংকএডিনত মেক্সিমাম লিংকএডিন পোষ্ট বাই এন ইণ্ডিভিজুৱেল ইন ওৱান ডে শিতানত সৰ্বাধিক পোষ্ট কৰি নিজৰ নাম অন্তৰ্ভুক্তিৰে গৌৰৱ কঢ়িয়াই আনিছে। শিৱসাগৰ চহৰৰ নিবাসী তথা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰী ফাৰহিন আহমেদে এই সন্মান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।